নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ অতি সাধাৰণভাৱে বনোৱা কেকৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা ৰাখিছোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব। তেনেহ'লে চাওঁ আহকচোন আজিনো মই ঘৰতে কেনেকৈ কেক বনালোঁ। কেকটো বনাবৰ কাৰণে প্ৰথমতে মই 2টা কণী ভাঙি লৈছোঁ। প্ৰায় 2 মিনিটমান সময় কণীখিনি মই ভালদৰে ফেটি লৈছোঁ। এতিয়া চাহ খোৱা কাপেৰে আধা কাপ গুড়ি কৰি লোৱা চেনি মিলাই লৈছোঁ। কণী আৰু চেনিখিনি ভালদৰে মিলাই ল'ব লাগে যাতে চেনিৰ গোটা অংশ থাকি নাযায়। এনেদৰে মই ভালদৰে 3 মিনিটমান সময় মিহলাই লৈছোঁ। এতিয়া মিশ্ৰণটোত মই আধা কাপ ৰিফাইন অইল লৈছোঁ। ৰিফাইন অইলখিনিও মই ভালদৰে মিহলাই লৈছোঁ। এয়া মিহলাই লোৱা হৈ গ'ল। এতিয়া মই চালি লোৱা 1 কাপ ময়দা লৈছোঁ। এচামুচ বেকিং পাউডাৰ লৈছোঁ। আৰু আধা চামুচৰ কম বেকিং সোডা লৈছোঁ। এতিয়া মই গোটেইখিনি সামগ্ৰী ভালদৰে মিলাই ল'ম। মিশ্ৰণটো ভালদৰে তৈয়াৰ কৰিব লাগে যাতে অকণো গোটা গোটা থাকি নাযায়। এতিয়া মই অকণমান ইলাচি গুড়িও মিহলাই দিছোঁ যাতে কণীৰ বেয়া গোন্ধটো নোহোৱা হৈ যায়। আপোনালোকে ভেনিলা এচেন্সো ব্যৱহাৰ কৰিব পাৰে। মই ভেনিলা এচেন্সৰ সলনি ইলাচি গুড়ি ব্যৱহাৰ কৰিছোঁ। আমাৰ কেকৰ মিশ্ৰণটো প্ৰায় ৰেডি হৈ আহিছে। মিশ্ৰণটো এনেকুৱা হ'ব লাগে যাতে ওপৰৰ পৰা পেলাই দিলে এডাল ৰিবনৰ নিচিনা দেখি। এতিয়া মই কেকটো বনাবৰ কাৰণে 3টা বাটি লৈছোঁ আৰু 3টা বাটিত মই অলপ অলপ ৰিফাইন তেল ঘঁহি লৈছোঁ।
এনেদৰে মই গোটেইকেইটা বাতিত ৰিফাইন অইলখিনি ভালদৰে ঘঁহি লৈছোঁ। এতিয়া বাতিকেইটাত অলপ অলপ ময়দা লৈ ডাষ্টিং কৰি লৈছোঁ। এনেদৰে মই গোটেইকেইটা বাতি ভালদৰে ডাষ্টিং কৰি ল'লোঁ আৰু এক্সট্ৰা ৰৈ যোৱা ময়দাখিনি আঁতৰাই দিছোঁ। এতিয়া কেকৰ বাটাৰটো মই বাতিকেইটাত অলপ অলপকৈ ভৰাই গৈছোঁ। বাতিকেইটাৰ আধা অংশলৈহে কেকৰ বাটাৰখিনি ভৰাব, নহ'লে ফুল হৈ গ'লে বেক হৈ অহাৰ পিছত বাগৰি যোৱাৰ চান্স থাকে। এতিয়া মই অকণমান ড্ৰাই ফ্ৰুটছ কাটি লৈছোঁ। মিশ্ৰণটোৰ ওপৰত এনেকৈ ড্ৰাই ফ্ৰুটছেৰে সজাই দিছোঁ, যাতে দেখিবলৈ ধুনীয়া হয় আৰু খাবলৈ টেষ্টি হয়। এতিয়া কেককেইটা বেক কৰিবৰ কাৰণে মই এখন কেৰাহী গেছ ষ্টভত পাতি লৈছোঁ। বাতিকেইটা ৰাখিবৰ কাৰণে মই এডাল ষ্টেণ্ডো কেৰাহীটোৰ ভিতৰত পাতি লৈছোঁ। কেৰাহীখন মই 5 মিনিটৰ কাৰণে প্ৰিহিট হ'বলৈ দিম আৰু গেছৰ ফ্লেম মই মিডিয়াম ৰাখিছোঁ। এতিয়া মই বাতিকেইটা খুব সযতনে ষ্টেণ্ডডালৰ ওপৰত পাতি দিছোঁ আৰু ঢাকনি লগাই বেক হ'বলৈ দিছোঁ। গেছৰ ফ্লেম মিডিয়াম ল' কৰি ৰাখিব। পঁচিছ মিনিটমানৰ পিছত মই কেকটো এবাৰ চেক কৰি চাইছোঁ। আমাৰ কেক প্ৰায় ৰেডি হৈ গৈছে। মই টুথপিকৰ সহায়ত কেকটো চেক কৰি চাইছোঁ। টুথপিকডাল প্ৰায় চাফা হৈ আহিছে, তাৰমানে আমাৰ কেক ৰেডি হৈ গৈছে। কেকটো ৰঙচুৱা কৰিবৰ কাৰণে আৰু মই 5 মিনিটৰ কাৰণে বেক হ'বলৈ এৰি দিছোঁ। ইয়াত 30 মিনিটৰ পিছত আমাৰ কেক ৰেডি হৈ গ'ল। এতিয়া মই কেককেইটা ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পাছত কেককেইটা মই এখন চুৰিৰে উলিয়াই লৈছোঁ। এয়া আমাৰ কণী দিয়া কেক ৰেডি হৈ গ'ল। আজি মোৰ এই ৰেচিপিটো আপোনালোকে চাই কেনে পালে মোক জনাব, আৰু যদি ৰেচিপিটো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।